আমাৰ ভিডিঅ'বোৰ আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। চাল্লা লকডাউনত একো কাম চাম নাপায় হ'ল দেখোন। হয় দে কি কৰবা লকডাউনডাল দিছি। মই এটা কথা ভাবছোঁ। কি কথা বা? মই এটা তাবিজ লওঁ নেকি কাম চাম পাওঁতে। ভাল কথাই ভাবছা। মানুহবিলাকে দেখোন তাবিজ লৈ কাম কৰি থাকে। আমাৰো লাগেই যা। ৰহৈ যাবাই দিছা মানুহে দিবা নালাগিব নেকি? লাগব দেখোন এই পিছত পইচাহে দেখোন নাই। ৰহৈ ক'ত 10 পইচা এটা আছিল। ক'ত আছে চাওঁ। ক'ত বা গেল। আৰু লৈ গৈছে তোৰ এই 10 পইচাটো পোৱাৰ কাৰণে লকডাউনৰ কামত আহিল যা। দে নাগাৰ কৰি দে পিছে মই যাওঁ সোনকালে। চেনেলটো শুকাই লওঁ। এই লকডাউনত চেনেল কিনিব লাগিব ক'ব বিচাৰিম। কিবা কৈ 10 টকা পাইছোঁ। চেনেলটো শুকাই লৈ যাৱাই ভাল হ'ব। দাদা আছে? আছো গেলেন দেখো। গেলেন দেখোন আছো বহিয়া। কিনো সকামত আহিলে? আপোনাৰ লগত মোৰ মানে এটা ডাঙৰ দৰকাৰ আছিল। কিবা দৰকাৰ পিছে গেলান? দাদা লকডাউনত একেবাৰে কাম বন নোহোৱা হৈ গৈছে। এই গেলান কৰোণা হৈ আছে একে শেষ কৰি দিলা। হয় দাদা সেইকাৰণে মই ক'ৰবাত কিবা তাবিজ চাবিজ ললি কাম চাম পালো হয় নেকি? তোক তাবিজ দিব পাৰিম মই। পাৰা যদি দিছোনে দাদা? ৰহ পিছে বাচিছো দে এইবাৰহে কিবা কাম চাম পাওঁ যদি। কৃষ্ণ প্ৰভু বছেবি আৰু। গেলান মই অলপ চাই যাওঁ ৰ। দাদা দিছোন। হৰমন পথাৰী হাঁহৰ গু লেপেটীয়া পাৱৰ গু পেলপেলীয়া আমাৰ গেলেনে জানো সদায়নে লকডাউনৰ সময়ত কাম পাবই। ওম নম শিবা ফু ওম নম শিবা ফু ওম নম শিবা ফু। দি দাদা। তোমাৰ এটা কাম আছে দেই গেলান। কি কাম দাদা? তই তাবিজটো ভৰিৰ কিনা আঙুলিত পিন্ধি আৰু কেইটামান মানুহক মাতি জলপান খুৱাবি। হ'ব দে দাদা। এইটো লওকচোন।
এইটো কি দিছা তই? এইটো দেখোন 10 পইচা। দাদা আৰু ঘৰত পইচা নাই ঐ। লকডাউনত যি এই 10 পইচাটো বিচাৰি পাইছো। এই 10 পইচাটো দেখোন ব্ৰিটিছৰ দিনতে বন্ধ হৈ গৈছে। আৰু মই 300 টকা তলত কামেই নকৰো। দাদা মইতো আপোনাক পইচা নিদিওঁ বুলি কোৱা নাই। এতিয়া এটুকুৰা ৰাখি থৈচোন, বাকীখিনি পিছত দিম দে বাৰু। তই মোক 10 পইচা দি ভুকবা আহিছা? তই ইমান কৃপণ চালা, তই যা উঠি। যাওঁ দাদা। লকডাউনত 10 পইচা দি কিবা কৰি তাৰ পিছটো আল্লু দে বই।